ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ ফাৰ্ষ্টতে মই বিশ্বকৰ্মাৰ প্ৰভুৰ ওচৰত মই বন্তি গছ আৰু ধূপ লগাই ল'লোঁ। এয়া দেউতাই সেৱা কৰিছে। টাইমছ আকৌ এটি নতুন ভিডিঅ'লৈ মই দৰ্শনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা, গোটেই বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোক সকলোকে গুড টাইমছৰ ফালৰ পৰা বহুত শুভকামনা জনালোঁ। আশা কৰোঁ বিশ্বকৰ্মাৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় ব্ৰতি থাকক। আমিও অকণমানিকে বিশ্বকৰ্মা মানে পূজাকে পতা নাই, কিন্তু তেওঁ ফটো ধূপ চুপ জ্বলাই মেলিছোঁ। মায়ে গোঁসাই ঘৰত বুট মগু দিছে, সেয়াই। আৰু মই ধূপ জ্বলাইছোঁ, চাৰিত ধূপ চুপ জ্বলাই মেলিহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱাই অলপ ভিডিঅ' কৰি থোৱা আছিল বাৰু, সেয়া ভিডিঅ' আপোনালোকক ইয়াৰ মাজতে অকণমান দেখাম। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। দেউতাই মালা পিন্ধোৱাৰ আগতে মই ধূপ চুপ লগাই পেলাই গাড়ীত আজৰি হ'লোঁ। এয়া হৈছে মাহ প্ৰসাদ, মায়ে থ'লে বুট আৰু নাৰিকল। তাৰপাছত মই মোৰ চাইকেলখন আৰু দেউতাৰ বাইকখন সেইবোৰ চবতে মই ধূপ চুপ জ্বলালোঁ। তাৰপিছত দেউতাই পাছত মালা দিলেগৈ আৰু এনেকৈ ৰাতিপুৱাটো গ'ল আমাৰ। আজি দিনটো যিহেতু ভাত নাখাওঁ, গতিকে ৰাতিপুৱাই মই পৰঠা বনাইছিলোঁ। আৰু এই পৰঠা হৈছে লাই শাকৰ। মই ৰেচিপিটো কোনোবা এদিন দিম বাৰু। ৰাতিপুৱা সোনকালেই মই পটককৈ পৰঠাকেইটা দেখাই পেলাই এনেকৈ অকণমান ভিডিঅ' শ্বুট কৰি থ'লোঁ। আৰু আপোনালোকক বেলেগ এদিন মই ইয়াৰ ৰেচিপি দিম। খাবলৈ খুব টেষ্টি হয় আৰু খুব সহজতে হয় এই পৰঠাটো। আপোনালোকে খাই খুবেই ভাল পাব। তেন্তে ভিডিঅ'টো আপোনালোকে চাই যাওক। কৰ্মা অবিহনে তেওঁ প্ৰভুৰ কৃপা নহ'লে আমি আচলতে আধৰুৱা বুলি ক'লেও ভুল নহ'ব। এয়া দেখিছে আপোনালোকে, ফটোখনত দেখিছে কিমানবোৰ আছে তেওঁ চাৰিওকাষে অংকন কৰি থোৱা আছে। ইয়াৰ পৰা আপোনালোকে গম পাইছে। আৰু আমি য'ত আছোঁ সেয়াও তেওঁৰে কৃপাত গঢ় লৈ উঠিছে। আৰু প্ৰভুৰ ওচৰত এটাই কামনা কৰিছোঁ, যাতে তেওঁ সদায় আমাৰ ওপৰত তেওঁৰ আশীষ বৰ্তাই ৰাখে। তেওঁৰ আশীৰ্বাদ অবিহনে আমি সকলো সঁচাই আধৰুৱা হৈ পৰিম। এতিয়া বাজিছে 11:30 আৰু এতিয়া মা আৰু মই আলহী আহিব, গতিকে আমি কামত লাগোঁ, মানে ৰুটি দাইল সেইবোৰ কৰিব লাগিব। গতিকে মই এতিয়া ভিডিঅ' আৰু কণ্টিনিউ কৰিব নোৱাৰিম। গতিকে বিশ্বকৰ্মা ৰাতিপুৱাটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তেতিয়া আপোনালোকে আৰু এটা কথা, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়া এনেকুৱা কিছুমান ভিডিঅ' অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই দিব, আৰু তেতিয়া ক্লিক কৰি পেলাই মোৰ ভিডিঅ'টো চাব পাৰিব। আৰু যদি মোৰ চেনেলটো আজি নতুনকৈ কোনোবাই ভিজিট কৰিছে তেন্তে হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাবলৈ কেতিয়াও নাপাহৰিব। তেন্তে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই দৰ্শনা পুনৰ আপোনালোকৰ মাজলৈ আহিম। তেন্তে ধন্যবাদ।